যি কালি হাতীয়ে খেদাখেদি হৈছে তাৰ ওপৰতে মানে গোটেই হাতীজাক আহি পেলাই যি উপদ্ৰৱ কৰিছে আৰু হাতী আহি আজি নকুল ভূঞাক মানে গছকি পেলাই হাতী আজি মাৰিছে তাৰ কাৰণে আমি দুখ অনুভৱ কৰিছোঁ আৰু আমি দুখ প্ৰকাশ কৰিছোঁ যাতে চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লয় নতুবা আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু পৰিয়ালটোৰ ক্ষতিপূৰণ অতি সোনকালে শীঘ্ৰে যাতে দিয়া ব্যৱস্থা কৰিব লাগে আৰু যদিহে নকৰে তেন্তে আমি মানে কি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ম আৰু যদি বা চৰকাৰে যদি আমাৰ কথাবিলাক যদি মানে আওকাণ কৰে তেতিয়া আমি জঙ্গী আন্দোলন ল'বলৈ বাধ্য হ'ম তেতিয়া আজি যি 20-25 দিন হাতীৰ উপদ্ৰৱ চলি আছে যোৱাকালি ৰাতি হাতীৰ খেদাতে হাতীৰ গছকত নকুল ভূঞাই মৃত্যু সাৱটিব লগা হৈছে ইয়াৰ বিহিত ব্যৱস্থা চৰকাৰে পৰিয়ালটো ক্ষতিপূৰণ দিব লাগে আৰু ক্ষতিপূৰণ যদি নিদিয়ে আমি চৰকাৰক আমি ৰাইজে জঙ্গী আন্দোলন হাতত ল'বলৈ বাধ্য